শেহতীয়াকৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ পশ্চিম কাৰ্বি আংলঙৰ 47 গৰাকী মেধা ছাত্ৰীক স্কুটি প্ৰদান প্ৰখ্যাত ভাৰতীৰ অধীনত প্ৰদান স্কুটিসমূহ বিশিষ্ট সাংবাদিক প্ৰাবন্ধিক পবিত্ৰ বৰাৰ ৰূপান্তৰ কটকটাৰ উন্মোচন গ্ৰন্থখনি উন্মোচন কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংপং টেৰাঙে কৰকান্থি আৰু লাংহিন সমষ্টিৰ এলেকাত RCC দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন পাৰ্বত্য এলেকাৰ মন্ত্ৰী সোম ৰংহা 3 কোটি ব্যয়ৰ সাপেক্ষে নিৰ্মাণৰ লক্ষ্য নমস্কাৰ ষ্টুডিঅ'ত মই পৰাগজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ পশ্চিম কাৰ্বি আংলং জিলাত 47 গৰাকী মেধা ছাত্ৰীক স্কুটি প্ৰদান এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ ছাত্ৰীসকলক প্ৰদান কৰা হয় স্কুটিসমূহ শিক্ষাৰ্থী মানসিক উৎকৰ্ষ সাধন কৰাৰ উদ্দেশ্য প্ৰৱৰ্তন কৰা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজি টংকামুকামত 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা পশ্চিম কাৰ্বি আংলং জিলাৰ মুঠ 47 মেধাৱী বঁটা হিচাপে স্কুটি প্ৰদান কৰা হয় এই উপলক্ষে আজি 1 বজাত টংকামুকম ৱাইচং ষ্টেডিয়াম প্ৰাংগণত এখনি বঁটা বিতৰণী সভা আয়োজন কৰা হয় উক্ত সভাতে মেধাৱী ছাত্ৰীসকলক স্কুটি প্ৰদান কৰে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উক্ত সভাত উপস্থিত থাকে ডিফুৰ সাংসদ হৰেণ সিং বে বিধায়ক ডক্টৰ মান সিং ৰংপি প্ৰমুখ্য পৰিষদসকল আনহাতে স্কুটি লাভ কৰি ছাত্ৰীসকলে চৰম সন্তুষ্টি লাভ কৰাৰ লগতে এই ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেকশ্যনৰ আগত প্ৰত্যেক ৰাজহুৱা মিটিঙতে যেতিয়া কৈছে যে আমাৰ চৰকাৰ যদি আহে ৰাইজৰ যদি আমাক সহায়িতা কৰে আশীৰ্বাদ দিয়ে তেনেহ'লে যিবিলাকৰ হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰীবিলাকক বিনামূলীয়া স্কুটি দিম বুলি কৈছে সেই ইলেকশ্যনৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হৈছে আমাৰ ৱেষ্ট কাৰ্বি আংলং টোটেল 47 আছে আৰু ইষ্ট কাৰ্বি আংলং 235 আছে বৈঠালাংছৰ পৰা জাছন ইংৰে ৰিপৰ্ট কাট নিউজ বিশিষ্ট সাংবাদিক প্ৰাবন্ধিক পবিত্ৰ বৰাৰ ৰূপান্তৰ কটকটাৰ উন্মোচন গ্ৰন্থখনি উন্মোচন কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংপং টেৰাঙে হয় আজি সমগ্ৰ ডিফু চহৰখন গ্ৰন্থৰ সুবাসেৰে আমোলমোল হ'ল অসমৰ বিশিষ্ট কবি চাৰিত হানছে পৰিচালনাত ডিফু ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰূপান্তৰ কটকটা গ্ৰন্থখন উন্মোচিত হ'ল গ্ৰন্থখনি শুভ উন্মোচন কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংপং টেৰাঙে নিৰ্দিষ্ট বক্তা হিচাপে অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অধ্যাপক কুসুম্বৰ বৰুৱাই অংশগ্ৰহণ কৰি গ্ৰন্থখনিৰ ওপৰত মূল্যৱান তথা তাৎপৰ্যপূৰ্ণ ভাষণ আগবঢ়ায় উল্লেখযোগ্য যে বিশিষ্ট লেখক সাংবাদিক পবিত্ৰ বৰাই ইয়াৰ আগতে কাৰ্বি আংলং জিলাৰ মহিৰূপ ব্যক্তিসকলৰ জীৱনৰ ওপৰত ভালেমান গ্ৰন্থ প্ৰণয়ন তথা সম্পাদনৰ পিছত সম্পূৰ্ণ নিজাববীয়া গ্ৰন্থ এই প্ৰথম কাৰ্বি আংলং জিলা তথা অসমবাসীৰ ৰাইজৰ আগত তুলি ধৰিলে ৰূপান্তৰ কটকটা গ্ৰন্থখনৰ নামে বহু অৰ্থকোষে অনা বুলি মন্তব্য কৰি ডক্টৰ বৰুৱাদেৱে গ্ৰন্থখনত সন্নিৱিষ্ট প্ৰবন্ধসমূহ অনাগত দিনবোৰত বহু মূল্যৱান গ্ৰন্থ হিচাপে বিবেচিত হ'ব বুলিও মন্তব্য আগবঢ়ায় আনহাতে গ্ৰন্থখনিৰ সন্দৰ্ভত সাংবাদিকৰে হোৱা এক চমু সাক্ষাৎকাৰত লেখক বৰাই এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আমাৰ কবিসকলো আছে সাহিত্যিকসকল আছে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ বিভিন্ন সময়ত প্ৰকাশিত যিবোৰ প্ৰবন্ধ আছিল অসমৰ প্ৰথম শ্ৰেণীৰ যিখিনি কথা গুৱাহাটী
বা আমাৰ অসম বা দৈনিক বাতৰি পূজা সংখ্যা এনেকুৱা ধৰণৰ বিভিন্ন আলোচনীবিলাকত মই লিখিছিলোঁ বিভিন্ন সময়ত আৰু বিভিন্ন বিষয়ত আৰু সেইবোৰকে মই এটা মৌলিক কাম এটা হৈ থাকক বুলি ভাবি মই একত্ৰ সংকলন এখন কৰি উলিয়াইছোঁ আৰু এইখনৰ অকল কাৰ্বি আংলঙক বিশেষভাৱে গুৰুত্ব দি কৰিছোঁ গতিকে আৰু এইখন ইংৰাজী হৈ আছে খুব সোনকালে এখন ইংৰাজী হৈ আছে গতিকে এইখিনি কথাও মই জনালোঁ কিমানটামান প্ৰবন্ধ ইয়াত 17টা প্ৰবন্ধ আছে আৰু এই গোটেই প্ৰবন্ধখিনি ইংৰাজী মই কৰি আছোঁ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ বিধানসভা নিৰ্বাচনৰ আগেয়ে সাহসীয় বিজেপিৰ চমক কৰকান্থী আৰু লাংহিন সমষ্টিৰ অন্তৰ্গত ধেন্তাঘাটৰ পৰা লাংহিনলৈ যোৱা পথত ভগা কাঠৰ দলঙৰ ঠাইত 5 কোটি টকা ব্যয়ৰ সাপেক্ষে এখন RCC দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন পাৰ্বত্য মন্ত্ৰী চুমৰংহাঙৰ সৌজন্যত আগন্তুক বিধানসভা নিৰ্বাচন যিমানেই কাষ চাপি আহিছে সিমানে সক্ৰিয় তথা ৰাইজৰ আস্থা আদায়ৰ বুটলিবলৈ প্ৰয়াস তুংগত ৰাখিছে সাহসীয় বিজেপি দলে ইমান দিনে ভগা চিগা কাঠৰ দলঙৰ ওপৰে এইবাৰ RCC দলং নিৰ্মাণৰ বাবে মুঠ 5 কোটি টকা ব্যয়ৰ লক্ষ্যৰে আজি প্ৰস্তাৱিত RCC দলঙৰ আধাৰশিলা স্থাপন কৰা হয় এই আধাৰশিলা স্থাপন অনুষ্ঠানত কৰকান্থী সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছো লাংহিন সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী তৰেন্দ্ৰ ব্ৰহ্ম প্ৰমুখ্য দলীয় বিশিষ্ট কৰ্মকৰ্তাসকল উপস্থিত থাকে লাংহিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট কাট নিউজ অসম মহাসত্ৰৰ সৌজন্যত ডিফু শংকৰী কলাক্ষেত্ৰ বিকাশ সংঘ পৰিদৰ্শন কৰি থৈ গ'ল দেওবাৰে ডিফু বৰনামঘৰ পৰিদৰ্শনৰ পিছতে সত্ৰ বিষয়ববীয়াসকল ৰাওনা দিয়ে বোকাখাতলৈ অসম মহাসত্ৰৰ সৌজন্যত ডিফু শংকৰী কলাক্ষেত্ৰ বিকাশ সংঘ পৰিদৰ্শন কৰি থৈ গ'ল দেওবাৰে ডিফু বৰনামঘৰ পৰিদৰ্শনৰ পিছতে সত্ৰৰ বিষয়ববীয়াসকল ৰাওনা দিয়ে বোকাখাতলৈ গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আহিছিল এইসকল বিষয়ববীয়া যোৱা 24 ডিচেম্বৰৰ পৰা শ্ৰী মঠ ভাগৱত কথা প্ৰচাৰৰ বাবে এইদৰে অসমৰ ভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰি ভিন্ন চহৰ তথা অঞ্চলত অৱস্থিত নামঘৰসমূহত পৰিদৰ্শন কৰে এই পৰিভ্ৰমণ অহা 5 জানুৱাৰীলৈ অব্যাহত থাকিব বুলি অসম মহাসত্ৰৰ সম্পাদক কুসুম কুমাৰ মহন্তই সাংবাদিকৰে হোৱা সমূহ সাক্ষাৎকাৰত ব্যক্ত কৰে ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ Ningkan suri ini ra engkoi ra si ningkan kimi akhir jume doan karbi ang longarat tuma phanta nilihin ya akhir jume pachirilo lapen la ningkan kimi rengdok reng ni pen kedu theki e phan samjin pen kedo thegi e phan ningarong bohong pen kedo thegi e phan husi ningkan kimi kiching pen to rab thak rab ningarong bohong pen kedo thegi e phan husi ana mangno ahir jume hangilo la pen karbi anglong arata tum karbi akhe tum ta reng dok reng ni pen ke do tun thegi e phan la pen ke chipate lo aja da hin ke chipate mo lo ke charli mo kam ke me phan no me lo aja da hin na tu ta socially economically la pen educationally all side ta ke me senji e phan pusi dile hin pen ta nalitum dana tum da hi jume pajeriklo lapen
doana tumta reng dog ni pen ke tu thegi aphan puse hana mang no hir jumi chohang eklo kado nangle tum wo ke chung tung duk sita kachunam damje phan apar kadure dogok titima non pen ke nangle tum thang tama thanong nilo TR Meat Supplies ladak pen nangle tum wo ok chu phaik non ajon ma ke nangji mate kang than tak ma ke nangji hem tot lun pen chu phaik non TR Meat Supplies kachu phaji phan na bang so number long humri non TR Meat Supplies. Order now. Conspicuous, courageous, eye-catching. Claret Beauty Parlor presents Style Icon 2021 for Mr., Miss, Mrs. and Kids. 24 January 2021 at Joycing Dolo Auditorium. Auditions will be started soon at Dimapur, Lumding, Hojai, Dongka and Dipu. For more information, contact 6002534700. Style Icon 2021 presented by Claret Beauty Parlor. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়া সদৌ কাৰ্বি আংলং চৰকাৰী গাঁওবুঢ়া চমুকৈ AKSD-BA সংবাদমেলত পৰিষদৰ তৰফৰ পৰা বৰ্তমান প্ৰদান কৰা 600 টকাৰ পৰিৱৰ্তে বিবেচনাৰ যোগ্য পাৰিতোষিক প্ৰদানৰ দাবী সদৌ কাৰ্বি আংলং চৰকাৰী গাঁওবুঢ়াৰ সন্থাৰ যি সময়ত ৰাজ্যৰ ভিন্ন জিলাৰ অন্তৰ্গত চৰকাৰী গাঁওবুঢ়াসকলৰ মাহিলী পাৰিতোষিক 6 পৰা 7 হাজাৰকৈ প্ৰদান কৰি থকা হৈছে বিপৰীতে কাৰ্বি আংলং জিলাৰ অন্তৰ্গত চৰকাৰী গাঁওবুঢ়া পাৰিতোষিক হিচাপে প্ৰদান কৰি আহিছে মাত্ৰ 600 টকা পুৰণি নিৰিখতে কাৰ্বি আংলং জিলাৰ চৰকাৰী গাঁওবুঢ়াসকলৰ মাহিলী পাৰিতোষিক এতিয়া প্ৰদান কৰি আহিছে কাৰ্বি সাহিত্য পৰিষদে শনিবাৰে আয়োজিত সংবাদমেলৰ জৰিয়তে চৰকাৰী গাঁওবুঢ়া সন্থাই বিবেচনাযোগ্য পাৰিতোষিক প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় আনহাতে যোৱা বিধানসভা নিৰ্বাচনত বোকাজানৰ বিধায়ক ডক্টৰ নোমল মুমিনে চৰকাৰী গাঁওবুঢ়াসকলৰ অনাৰিয়া বৃদ্ধি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল সেইমতে এই সন্দৰ্ভত বিবেচনাৰ বাবে সদৌ কাৰ্বি আংলং চৰকাৰী গাঁওবুঢ়া সন্থাই আহ্বান জনায় বিজেপি নেতৃত্বাধীন পৰিষদীয় চৰকাৰক হোৱা নাই কিন্তু আমালোকক কাউন্সিলৰ মানুহ কাৰণে ইমান যে নেকলেছ কৰাটো আমালোকে বহুত যে দুখ পাই গৈছে বৰ্তমান 9000কৈ চৰকাৰী গাঁওবুঢ়াক দৰমহা দিয়া হৈছে তে আসাম আৰু কাৰ্বি আংলং এইটো কিনো ডিফাৰেঞ্চ গতিকে ষ্টেট গভৰ্ণমেণ্ট যদি দিছে 9000 টকা তেতিয়াহ'লে কাউন্সিলৰ ফালৰ পৰাওতো কিবা এটা দিব লাগে কিন্তু 700 টকা দিয়াটো এইটো কোনো যুক্তি নহয় বুলি সিহঁতে আমাৰ মুমিন ছাৰেও উল্লেখ কৰিছে ৰিপৰ্ট কাপ নিউজ ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষী তথা CRPFৰ চকুত ধূলি দি দুষ্ট চক্ৰই চলাই আছে অবৈধ ড্ৰাগছ ব্যৱসায় কাৰ্বি আংলঙৰ খটখটি আৰক্ষী চকীৰ অধীনত SBI শাখাৰ সন্মুখত 39 নং ৰাষ্ট্ৰীয় ঘাইপথত থকা নাকা চেকিঙত খটখটিয়া হিৰোইনসহ আটক মেহেৰ আলীক ধৃত মেহেৰ আলীয়ে 150 গ্ৰাম হিৰোইনখিনি কঢ়িয়াই আনিছিল চাবোনৰ বাকচত খটখটি আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া জন দাস সৌজন্যত আৰু SDPO বোকাজানৰ সহযোগত খটখটিৰ নাকা চেকিঙত 2 ডিচেম্বৰৰ দিনা আটক কৰে হিৰোইনসহ মেহেৰ আলী নামৰ 23 বছৰীয়া যুৱকক বিশ্বনাথ চাৰিআলিৰ চতিয়া থানাৰ অন্তৰ্গত ইটাখোলাৰ নিবাসী মহম্মদ হাইজুদ্দিন ইছলামৰ পুত্ৰ মেহেৰ আলীয়ে 10টাকৈ চাবোনৰ পেকেটত আনিছিল ড্ৰাগছখিনি
সন্ধিয়া প্ৰায় 5:30 বজাত আন পেছেঞ্জাৰে অটোৰিক্সা এখন আহি নাকা চেকিং অতিক্ৰমৰ সময়তে আৰক্ষীয়ে সন্দেহবশতঃ অনুসন্ধানত বাহিৰৰ পৰা দেখাত চাবোনৰ পেকেটৰ পৰা উদ্ধাৰ হৈছিল হিৰোইন। আৰক্ষীৰ জেৰাত ধৃত যুৱকজনে মণিপুৰৰ পৰা অনা বুলি স্বীকাৰ কৰে। আটকাধীন ধৃত যুৱকৰ পৰা এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ আৰক্ষীৰ জেৰা অব্যাহত আছে। SP ছাৰৰ এৰাউণ্ড 5:30 PM আমি এখন অটোৰিক্সা আমি ইণ্টাৰচেপ্ট কৰোঁ। অটোৰিক্সাটো পেছেঞ্জাৰ আছিলে। পেছেঞ্জাৰটো আমি চেক কৰোঁতে আমি এখন বেগত 10টা চাবোন বক্স পাওঁ আৰু তাতে আমাৰ ছাছপেক্টেড হিৰোইন আছিলে। টোটেল আমি জোপতে গম পালোঁ 135 গ্ৰাম আছিল আৰু যোনে কেৰি কৰিছিলে তেখেতৰ নাম আছিল মোহৰ আলী, বয়স 23 ইয়াৰ্ছ, son of Mohammad Haizuddin Islam, ভিলেজ ইটাকোলা, PS চতিয়া, বিশ্বনাথ চাৰিআলি। ক'ৰ পৰা ক'লৈ নিছিলে? তেখেতক আমি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত তেখেতে কোৱা মতে তেখেতে মণিপুৰ পৰা আনিছে আৰু বান্দৰদুৱা অৰুণাচল যোৱা কথা আছে। অৰুণ ডেকাৰ ৰিপৰ্ট, কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।